ভোটৰ মুখত ৰাম নাম বিধায়ক অখিল গগৈ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ কিন্তু কিয় বিধানসভাত এই তাচ্ছিল্যৰ সন্মুখীন শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী বিধানসভাত শিৱসাগৰৰ খহনীয়া ৰোধৰ বাবে ব্যৱস্থা ল'বলৈ মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বান জনাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে প্ৰয়োজন হলে ঋণ লৈ হলেও খহনীয়া ৰোধৰ ব্যৱস্থা ল'বলৈ কয় বিধায়ক অখিল গগৈয়ে হততে ঋণৰ প্ৰসংগত থৰভুৱা বিধায়কগৰাকীৰ এই পৰামৰ্শতে সুযোগ বুজি কটাক্ষ কৰিবলৈ নাপাহৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে নাম্বাৰ 1 অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে অখিল গগৈক মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিশ্ৰুতি শিৱসাগৰত 348 কোটি টকা ব্যয়েৰে খহনীয়া ৰোধৰ বাবে লোৱা হ'ব ব্যৱস্থা এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ তেখেতে সেইটোও ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম অখিল গগৈৰ দ্বিতীয় প্ৰশ্ন বানমুক্ত অসমৰ বাবে আৰু কি ব্যৱস্থা ল'ব কেৱল মথাউৰি নিৰ্মাণ কৰিলেই নহ'ব পুখুৰী খন্দাৰ লগতে অন্য ব্যৱস্থা লোৱাৰ পৰামৰ্শ শিৱসাগৰৰ বিধায়কগৰাকীৰ সঁচাকে বানমুক্ত অসম এখন বনাব লাগে কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন সুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব বা ডাইভাৰ্চন এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব ক'ৰবাত আকৌ এটা টাউন এখনক বচাবৰ কাৰণে পেৰেলাল সৰু এটা নদী বনাই দিব লাগিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুখুৰী খন্দাৰ কথা কওঁতে বহুতে হাঁহিছিল আজি অখিল গগৈৰ মুখতো একেই পৰামৰ্শ পুনৰ সুযোগ বুজি কটাক্ষ পীযুষ হাজৰিকাৰ 650 কোটি টকাৰ প্ৰকল্প কেন্দ্ৰৰ পৰা বিচৰা হৈছে বুলি জনালে মন্ত্ৰী পীযুষ হাজৰিকাই কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে তেখেতে পুখুৰী বুলি ক'লে আৰু আপুনি ইংলিছত ক'লে মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো ডিফাৰেঞ্চ এইটোৱে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণক কংগ্ৰেছ আৰু বিধায়ক অখিল গগৈ ন্যায্যতা দিলে বুলি সদনত দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ অদৰকাৰী কথা কৈ নাথাকিবলৈ মন্ত্ৰীগৰাকীক আহ্বান বিধায়ক অখিল গগৈৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য এতিয়াৰে পৰা ঋণক লৈ আস্ফালন কৰি নাথাকিব ছাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে সেইটোতো হয় আপুনি সেইটো ন্যায়তা কৰি নাথাকিব ইয়াত আচল পইণ্ট হ'লে বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক আপুনি অদৰকাৰী কথাটো বন্ধ কৰক অদৰকাৰী কথা কোৱা নাই কথা কয় উত্তৰটো বিচাৰিছোঁ ছাৰ মই উত্তৰ দিম নহয় বাইদেউ উত্তৰ দিম এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকৈ নকয় তাৰ কাৰণে অনুৰোধ কৰিছোঁ ছাৰ বাহিৰত এইটো কাৰণে ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেছ কৰিলে এনেদৰে বিধায়ক অখিল গগৈৰ প্ৰশ্ন আৰু পৰামৰ্শক লৈ চেক বুজি প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকায়ো কটাক্ষৰ লগতে বিধায়কগৰাকীক মন্ত্ৰীয়ে দিগল আশ্বাস ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম